কৰে তেতিয়া হাতীয়ে খাদ্যৰ অভাৱত যদি বাহিৰ কৰিব লাগে যিটো পদ্ধতিত আমি যিটো সচৰাচৰ সদায় নৰ্মেল কৰি আছোঁ হাতী আহিলে বম ফুটালোঁ কিবা কৰিলোঁ এজুৰাজ MB তেখেত যথেষ্ট থুলমুলকৈ আভাৰ দিব খুজিছোঁ মতে মই অকণমান हमारा कंपनी है एक सोलर फैंस का कर्नाटका में हम उनसे ही बना के हमारा सेंटर में हमारे एलिफेंट सेंटर मेरे पास 36 एलिफेंट है मेरा বৃহৎ এৰিয়া আৰু এইটো উত্তৰ চাইডে ভূটান প্ৰায় 3টামান হাতী বৰনদী কাৰেণ্ট একদম ডাইৰেক্ট কাৰেণ্ট টানি কেনে সাকসেস জানাই বেইবাদি বিমাকসিও বুজি বুঝে না দিনত কিং MLA আছিলে গুলি কৰিবলৈ আহিছিলে বাগৰাই না সম্মানে বাগৰাই ধৰি তাৰ ছিল মই গম পাইনা না পাই হে মই ৰেঞ্জাৰ ইন্ট্ৰাক এণ্ড এডভেঞ্চাৰৰ উদ্যোগত আমি বৰনদী ৰাইডাৰ্ছ উইথ 4th এডিশ্যন 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী ৰাফটিং কম্পিটিশ্যনৰ আপোনাৰ প্ৰেষ্টেশ্যন প্লাছ আমাৰ মানুহ আৰু জীৱ জন্তুৰ সংঘাতৰ ওপৰত এখন ছেমিনাৰ আছে আৰু সেইখন অলৰেডি আমাৰ চলি আছে আৰু আমি প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ ৰাফটিং চেম্পিয়নশ্বিপ আৰু এইটো সঁচাকৈ আমাৰ বগামাটি তথা অসমৰ ৰাইজৰ কাৰণে শুভ সংবাদ বুলি মই ভাবোঁ আৰু বৰনদী ৰাইডাৰ্ছ মিট আমাৰ চতুৰ্থবাৰৰ বাবে আমি আয়োজন কৰিছোঁ। আমাৰ এইখিনি 3দিনীয়া প্ৰগ্ৰেম প্ৰথম দিনাৰ কাৰ্যসূচী আমাৰ প্ৰায় সমাপ্ত হ'ব আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী কালি ৰাফটিং কম্পিটিশ্যন আছে আৰু তৃতীয় দিনাৰ কাৰ্যসূচী আমাৰ আছে মটক্ৰছ চেম্পিয়নশ্বিপ। ৰাফটিং কম্পিটিশ্যনটোত আমাৰ প্ৰায় শ্বিলং আৰু ডিমা হাছাও নামেৰি আৰু আমাৰ লোকেল টিম এনেকৈ মিলি প্ৰায় 9টা টিমে আমাৰ পাৰ্টিচিপেট কৰিছে আৰু মটক্ৰছ চেম্পিয়নশ্বিপত আমাৰ প্ৰায় 50ৰো অধিক নৰ্থ ইষ্টৰ প্ৰতিযোগী আহি অংশগ্ৰহণ কৰিব আৰু আমাৰ ইয়াতে সহযোগ কৰিছে মেইন আমি অৰ্গেনাইজাৰ হ'ল গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ আৰু বড়োলেণ্ড টুৰিজিম আৰু ATDC অসম আৰু ইণ্ডিয়া টুৰিজিমে আমাক সহযোগ কৰিছে। তাৰ লগত আকৌ সহযোগ কৰিছে বগামাটি দাওৰাইজাৰ ইকো টুৰিজিম ছ'চাইটি স্থান ইনফেক্টেড ৰাওচা আৰু দেউকা শিখৰ এডভেঞ্চাৰ ক্লাব আৰু কেইবাটাও সংগঠনে আমাৰ লগত ছাপোৰ্ট কৰিছে। আমাৰ ছেমিনাৰত আমি কেইবাজনো পৰিৱেশবিদ তথা বন বিভাগৰ লগত কাম কৰা ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ধনশ্ৰী ফৰেষ্ট ডিভিজনৰ DFO মুস্তাফা আলী আহমেদ আমাৰ অনুষ্ঠানটো শুভাৰম্ভ কৰিছে আৰু তাৰ লগতে আমাৰ ৰিটায়াৰ্ড IFS অফিচাৰ CR কোবৰা ছাৰ তেখেতে আমাৰ মডাৰেটৰ হিচাপে আছে আৰু আমাৰ ৰিচৰ্চ পাৰ্চন হিচাপে আছে অসম গৌৰৱ এৱাৰ্ডী ৰিটায়াৰ্ড ফৰেষ্ট অফিচাৰ তেখেত ধৰ্মেশ্বৰ বড়ো আৰু লগতে আমাৰ সৌভাগ্যৰ কথা যে কেৰেলাৰ পৰা আমাৰ দুজন বিশেষ ব্যক্তি আহি আমাৰ লগত সহযোগ কৰিছে। আমাৰ জুলিমা বাইদেউ যিটো আমাৰ অৰ্গেনাইজেশ্যন আছে তেখেতৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা যিটো 4দিনীয়া প্ৰগ্ৰাম কৰিছে সেই প্ৰগ্ৰামটোত অনুসৰণ কৰাৰ কাৰণে আমাক মাতিছিলে। মই মোৰ লগতে আমাৰ ৰিটায়াৰ্ড ফৰেষ্ট অফিচাৰ আমাৰ ধৰণীধৰ বড়ো CR বৰবৰা ছাৰ তাৰপিছতে কেৰেলাৰ পৰা দুজন বাহিৰৰ মানে SOS সিহঁতৰ এটা অৰ্গেনাইজেশ্যন আছে তেখেতসকলো আহিছে এই আমাৰ আলোচনা আমাৰ হাতী আৰু মানুহৰ সংঘাতৰ আলোচনাত অংশগ্ৰহণ কাৰণে সংঘাতক লৈ আমি এইটোৱে বুজিছোঁ যে যিহেতু হাতীৰ থকা জেগাৰ নষ্ট হৈছে বনাঞ্চল নষ্ট হৈছে হাতীয়ে খোৱাৰ খাদ্যৰ অভাৱত সিহঁতে আমাৰ চিভিল এৰিয়াবিলাকত আগবাঢ়ি আহিছে আগবাঢ়ি আহি পেলাই মানুহৰ লগত সংঘাত হৈছে মানুহৰ খেতি নষ্ট কৰিছে। সেই ক্ষেত্ৰত তাৰমানে আমি হাতীৰ লগত বা মানে জন্তু জানোৱাৰৰ লগত কেনেকৈ আমি সংঘাত নকৰি আমি কেনেকৈ মিলি চলিব পাৰিম বা নতুন ধৰণৰ আজিকালি যিবিলাক পদ্ধতি ওলাইছে এই পদ্ধতিবিলাক আমি ব্যৱহাৰ কৰি ৰাইজক যাতে আমি সুবিধা দিব পাৰোঁ সেই কথাটো আলোচনাৰ কাৰণে আৰু ওচৰৰ অঞ্চলৰ ৰাইজৰ জ্ঞাতৰ জানিবৰ কাৰণে আমি এখন আলোচনা চক্ৰত আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ।